কোম্পানীয়ে বেছি লাভ নিদিয়ে, এইটো সত্য নে? আপোনাৰ 1500 মান কুকুৰা সোমাব লাগে, এতিয়া 1260টা মান আছে ইয়াতে। ভিটাকন আছে, ভিটাকন ভিটাকন এইটো আপোনাৰ দিব লাগে। আপোনাৰ এভাৰেজত মানুহ এজনে কিমান টকা ইনকাম কৰিব পাৰিব? বায়'কেমিষ্ট্ৰি আপুনি ক'ত যোৰহাটত কৰিছে? নহয়, মই দুলীয়াজান কলেজত। নাৰ্চাৰীৰ পৰা কিমান উপাৰ্জন কৰিব পাৰি? মোৰ নাৰ্চাৰীৰ নাম গগৈ হিউজ নাৰ্চাৰী। এইটো মানে ডালৰ হয়, এইটো গুটি হয়। ডালৰ কাৰণে গ্ৰাফটিংটো সোনকালে মানুহে আজিকালি। মই চেলেংচুক গাঁৱত, এইটো হ'ল ব্ৰইলাৰ ফাৰ্মত আহিছো। এই ব্ৰইলাৰ ফাৰ্মটো হৈছে প্ৰিমিয়াম কোম্পানী, লগতে আছে আমাৰ দাদা কিৰণ গগৈ দাদা। তাতে মই আপোনাক বজাৰতো দেখিছো, আপোনাৰ নাৰ্চাৰীও আছে। আপুনি কি অল ইন ওৱান নেকি? অল ইন ওৱান ঠিক নহয়, হ'লেও চেষ্টাটো কৰিছো আৰু যিখিনি পাৰো। হয়, সেইখিনি যিটো নিজৰ অভিজ্ঞতা অনুসৰি। অভিজ্ঞতা আপুনি কি এইবোৰ ব্ৰইলাৰ ফাৰ্মৰ আপুনি শিকিছেনে? এইটো মই আগতে পঢ়িছিলো, এতিয়াতো প্ৰিমিয়াম কোম্পানী হ'লেও সেই কিছু অভিজ্ঞতা এতিয়া মানে বেছি অভিজ্ঞতা পাইছো। প্ৰিমিয়াম কোম্পানী মই এটা ভিডিঅ' দিছিলো প্ৰিমিয়াম কোম্পানী লৈ, কিন্তু বহুতে কমেণ্ট কৰিছে কোম্পানীয়ে বেছি লাভ নিদিয়ে, এইটো সত্য নে? এইটো সত্য নহয় বুলি কওঁ, কাৰণ মানে এইটো হৈছে আমাৰ ফাৰ্মাৰ্চ বিলাকৰ ওপৰতে নিৰ্ভৰ কৰে। আমি কিমানটো প্ৰফিট কৰিব পাৰো, আমি ব্ৰইলাৰ খিনি কেনেকে পালন কৰিব পাৰো, গ্ৰোথটো কেনেকে, সেইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে। সময়মতে পানী দানাটো দিব লাগিব, সময়মতে পানী দানাটো চাইণ্টিফিকেলি। আপোনাক এইটো কোনে শিকাইছে? এইটো LS আহে, সেইবিলাক আমি তেওঁৰ পৰাও পাইছো। আৰু যিখিনি যে প্ৰেক্টিকেলি আমি আমাৰ পৰিৱেশটোৰ ওপৰত নিজে মানে আমি সেইটো আয়ত্ব কৰি পেলাই আমি কি কৰিলে সেইখিনি ভাল হয়, সেইটো আমি। আপুনি কয় যে LS মানে কি হয়? এইটো ফিল্ডত ঘূৰিব, তেওঁ মানে কিছুমান এইবিলাক চাব, কি হৈছে, কেনেকে খুৱাব লাগিব, বেমাৰ কি হৈছে, এইবিলাক তেওঁলোকে চাই মানে। আপোনাৰ এইটো কিমান ডাঙৰ হয়, কিমান এৰিয়া লৈছে আপুনি? এইটো মোৰ আছে 90 ফিট আছে, 90 ফিট আছে দীঘলটো। তাৰপিছতে এতিয়া গৰম দিনৰ কাৰণে কুকুৰা অলপ কিছু কম লৈছো মই নিজে। এনেইটো আপোনাৰ 1500 মান কুকুৰা সোমাব লাগে, এতিয়া 1260টা মান আছে ইয়াতে। আপুনি যে ব্ৰইলাৰ ফাৰ্মটো যে খুলিছে, এইটো কিবা ডাইৰেকশ্যন থাকে নে? এইটো পিনে খুলিলে ভাল, নৰ্থ পিনে খুলিলে ভাল, ৱেষ্ট পিনে খুলিলে ভাল, কিবা এনেকুৱা আছে নে? সেইটো নাৰ্চাৰী ক্ষেত্ৰত আছে, বা ব্ৰইলাৰ মানে এই জেগাটো সুবিধা নহয়, এনেই মানে আপোনাৰ সূৰ্য পোহৰটো অলপ পৰিব লাগে বাৰু, পোহৰটো সোমাব লাগে, ছাঁ জাতীয় পোহৰটো সোমাব লাগে, ঠিক ছাঁটো লাগে তেনেকে, সূৰ্যৰ তাপটো পোহৰটো সোমাব লাগে, ধুনীয়াকে মুকলি হ'ব লাগিব তাতো চলাচল কৰিব। কিয়ন দা, এই ব্ৰইলাৰ বিজনেছ কৰিবলৈ তেওঁতো বেমাৰ হ'ব ব্ৰইলাৰৰ, বহুত ধৰণৰ শুনো। আপুনি বেমাৰবোৰ আঁতৰাবৰ কাৰণে কি কৰে আপুনি? প্ৰথম দিনা আহিব, তেতিয়া আমি গ্লুক'জ বা চেনি পানী মিক্স কৰি দিওঁ। তাৰপিছতে আপোনাৰ নেক্সট দ্বিতীয় দিনৰ কাৰণে আপোনাৰ এমক্সিলিন বুলি আহে, সেইটো এমক্সিলিন যিটো নাড়ী শুকাবৰ কাৰণে দিয়ে, সেইটো 3 দিন খোৱালে হৈ যায়। তাৰপিছতে আপোনাৰ আহিব আপোনাৰ পানী চফা কৰা, এই পানী চফা এনোফ্লক্স বুলি আছে, এইটো এচিডটো যিটো এইটো এচিডটো আছে, এইটো পানী চফা কৰা এচিড হয়, এইটো এচিড হয় মানে বেলেগত হোৱা আছে, এচিড হয়। এইটো আপোনাৰ 10 লিটাৰ 2 ml কে দিব লাগে, 10 লিটাৰত 2 ml কে দিব লাগে। তাৰপিছতে ইমিউনিটি বুষ্টাৰ। তাৰপিছতে এইটো মিক্স কৰা 10 মিনিট মান, প্ৰায় 10 মিনিটৰ পিছত এইটো মিক্স কৰা হেৰিটো আপোনাৰ এইটো আছে প্ৰেচেণ্ট WS। এইটো কি হয়? এইটো মানে এইটো ইউনিটি বহাব আপোনাৰ। কি হয় বুলি কৈছে? এইটো পানীতে দিব লাগে, পানীৰ মানে যিটো এইটো কিছুমান বাহিৰৰ যিটো বেমাৰ এইবিলাক এইটো নিৰ্মূল কৰিব পাৰে। এই মেডিচিনবোৰ আপুনি নিজে কিনিছে নে? এইটো কোম্পানীয়ে যোগান ধৰে, মেডিচিনো আপোনাৰ কোম্পানীয়ে দিব? কোম্পানীয়ে দিয়ে, হয়, যোগান ধৰে। এইটো কিমান দিন পাছে মানে মেডিচিন দি থাকিব লাগে? এইটো এনেই পানীটো যদি আইৰণ থকা হয় তেতিয়া এইটো দি থাকিব লাগে এচিডটো। বাকী আপোনাৰ এইটো আছে সৰুতে কেইদিনমান খুৱাব লাগে। এটা আছে আপোনাৰ কৰ্ণফ্লক্স আছে, ভিটাকন আছে, ভিটাকন এইটো আপোনাৰ দিব লাগে, আপোনাৰ 1 লিটাৰত 1 ml কে। এইটো খুৱাব লাগে। এইটো খোৱাৰ পিছত আপোনাৰ যেতিয়া আপোনাৰ দানা আপোনাৰ সৈতে প্ৰি ষ্টাৰ্টাৰ আহে, যেতিয়া দানা ষ্টাৰ্টাৰ আহিব, ষ্টাৰ্টাৰ পিছত আকৌ আপোনাৰ জুনিয়ৰ যি ফিনিচাৰটো আহিব। সেই ফিনিচাৰটো যেতিয়া দানাটো বদলি হৈ যাব, তেতিয়া আপোনাৰ ভিটামিন কি বুলি কয় আপোনাৰ লিভাৰ টনিকটো দৰকাৰ হয়। লিভাৰ টনিক দৰকাৰ, যেতিয়া হজম শক্তি, সেইটো টান দানা আহি থাকেতো, যেতিয়া দানাটো চেঞ্জ কৰিব তেতিয়া আপোনাৰ লিভাৰটো খুৱাব লাগে। তেতিয়া মানে হেৰিটো ব্ৰইলাৰ সেইটো গ্ৰোথটো ভাল হয়। কোম্পানীয়ে আপোনাক কিমান টকাকে দিয়ে? আপোনাৰ যদি FRC যিটো দানাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে, সেইটো দানাটো আপুনি যদি কম খাই পিনি ৱেটটো বেছি হৈছে, আপুনি বেছি টকা পাব।
এইটো আপোনাৰ 14.5 টকালৈকে পাৰ কেজি পাব পাৰে। পাৰ কেজি 14.5 টকাকে। কিমান দিনৰ ভিতৰত মানে ব্ৰইলাৰ ডাঙৰ হয়? এইটো আপোনাৰ 40-42 দিন। 40-42 দিন। আপোনাৰ ইয়াত কিমানটা ব্ৰইলাৰ আছে? ইয়াতে আপোনাৰ 1260টা আছে। 1260টা। 1260টা যেতিয়া আপুনি চেল কৰে বা কোম্পানী ল'ব আহে, কিমান টকা আপোনাক দিয়ে? সেইটো নহয়, সেইটো আপোনাৰ ৱেটৰ হিচাপে মানে ৱেটৰ হিচাপে কিমান কুইণ্টেল গৈছে, কিমান সেই হিচাপত কেলকুলেশ্যন কৰিব। FRC-টো কিমান বাঢ়িছে, দানা কিমান খাই, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি আপোনাক টকাটো দিয়ে। এভাৰেজত মানুহ এজনে কিমান টকা ইনকাম কৰিব পাৰিব? সেইটো আপোনাৰ যদি আপোনাৰ ভাল হয় 45,000লৈকে পাই যাব পাৰে। 45,000 লৈকে আপুনি পাই যাব পাৰে। কিন্তু 45,000 যে আপুনি পাব, আপোনাৰ নিজৰ পৰিশ্ৰম আছে। তো সেইটো কাটি কুটি আপুনি কিমান লাগে, নিজে কিমান পাম বুলি ভাবিছে আপুনি? এতিয়া ধৰি লওক মোৰ ইয়াতে মই দুটা কাম কৰি আছো দেই। মই মানে সেইটো টাইম টেবুল লগত এইটোৰ লগত এই বাৰীখন লগত মই এইটো এটা এনেই থকা সময়ত মই এই ফাৰ্মখন চাব পাৰিছো। আপোনাৰ নাৰ্চাৰীটো আছে, মিক্স কৰি মই সেই ফাৰ্মত লাগি থকা এনেই থকা সময়ত মই ব্ৰইলাৰখন চাম। চ' মোৰ সিমান বেলেগ মানে ইমান হেৰি নহয়, এইটো মানে ইজি কৰি থকা হৈছে আৰু। কিয়নো এতিয়াতো বহুতে আপোনাৰ ভিডিঅ' চাই পিনি ইয়াত আহিম বুলি ভাবিব, অলপমান শিকিম বুলি ভাবিব, আপুনি এইটো কাৰণে সাজু আছেনে? সাজু আছো। মই ল'ৰাবিলাকক উৎসাহ দি এনেই থকা ল'ৰাবিলাক কৰ্মৰ লগত জড়িত থাকিবলৈ মই প্ৰায় উৎসাহ দি আহিছো। আৰু সেইটো জনা কথাখিনি মই শিকাই দিবলৈ মানে ইচ্ছা, কেনেকৈ কৰিব এইখিনি। আশা কৰিছো ভিডিঅ'টো চাই ভাল পাইছে। এইটো ব্ৰইলাৰৰ বিজনেছ তেওঁ কৰিছে, লগতে তেওঁৰ নাৰ্চাৰী বিজনেছটো আমি দেখাম। দাদা আপুনি নাৰ্চাৰী কিমান দিন হ'ল কৰা? মোৰ 12 চনৰ পৰা কৰি আছো। 12 চনৰ পৰা আমি নাৰ্চাৰী কৰি আছে। 12 চনৰ পৰা এতিয়া আপোনাৰ 24 চন আপোনাৰ হৈছে যথেষ্ট। নাৰ্চাৰী নলেজটো আপুনি ক'ব পালে? এইটো মই এজন উদ্ভিদবিদে পঢ়াই লয়, বটানিকেলৰ বায়'কেমিষ্ট্ৰি আছিলো। গতিকে সেইটো কাৰণে মোৰ অলপ সুবিধাটো হৈছে। বায়'কেমিষ্ট্ৰি আপুনি যোৰহাটত কৰিছে? নহয়, মই দুলীয়াজান কলেজত। আমাৰ দুলীয়াজান কলেজতে কৰিছিলে? ভাল ভাল। আপুনি নাৰ্চাৰীৰ পৰা কিমান উপাৰ্জন কৰিব পাৰি মানে? নাৰ্চাৰীৰ পৰা আপোনাৰ এইটো পুলি হিচাপত গ'লে কৰিলে যদি নিজে কাটিং কৰা যায়, এটা নেমুৱে ধৰি লওক, নিজৰ নেমু থাকিলে ইমান কষ্টলি নহয়, আপোনাৰ খৰচ নহয়। এতিয়া আপুনি এটা পুলিত আপুনি চিটলেছো আপোনাৰ 50 টকাকৈ পাই যাব পাৰে। মই এটা পুলি আপোনাৰ 22 দিনত শিপা গজাই মানুহক দিব পাৰোঁ। এটা পুলি আপোনাৰ বেলেগৰ পৰা কিনিলে ধৰি লওক আপোনাৰ 15 টকামান ল'ব। আকৌ গাড়ী খৰচ আছে। এনেকৈ যদি নিজে চব কাটিং কৰিব তেতিয়া যথেষ্ট লাভৱান হয়। চব মানুহে কি কৰে, নাৰ্চাৰীটো বহুত সহজভাৱে খুলি লয়। মাৰ্কেটটো ক'ত আছে? আপুনি মাৰ্কেট ক'ত পাম সেইটো? মাৰ্কেটটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু মাৰ্কেটটো নিজে বিচাৰিব লাগিব। আপোনাৰ প্ৰডাকশ্যনটো ভাল কৰিলে মানুহক ঠকি দিব নালাগিব। বস্তুটো সঁচা কথাটো সঁচা ক'ব লাগিব, এই বস্তুটো এনেকুৱা। যদি আপুনি বস্তুটো বেয়া বস্তুটো ভাল বুলি কয়, আপোনাৰ এবাৰ হ'লেও তেনেকুৱা। যেতিয়া আপুনি কৰিব, আপোনাৰ এতিয়া মই ইমান গাঁৱৰ ভিতৰত কৰিছোঁ, টাউনৰ পৰা মানুহ ইয়াৰ পৰা লৈ যায়, নিজেও ওলাল যাওঁ। কিন্তু এতিয়া প্ৰায়বিলাক মানুহে এতিয়া সময়ত মেলা আহে, পুলি নিবলৈ আহে। মানে তেনেকৈ অৰুণাচললৈকেও বস্তু দিওঁ মই। হ'লচেলো কৰোঁ, তেনেকৈ হেৰিও কৰোঁ। আপোনাৰ এই নাৰ্চাৰীৰ নামটো কি বুলি ক'লে আপুনি? মোৰ নাৰ্চাৰীটোৰ নাম গগৈ সেউজ নাৰ্চাৰী। গগৈ সেউজ নাৰ্চাৰী। কোনোবা যদি আহি পিনে ইয়াত কিবা শিকিব বিচাৰে নাৰ্চাৰী ৰিলেটেড, আপোনাৰতো ব্ৰইলাৰটো আছে, তাৰ বিষয়ে আহিলে নাৰ্চাৰী ৰিলেটেড আহিলে আপোনাৰ লগত আহিব পাৰিব। তেনেকৈ আহে, মই শিকাই দিওঁ কাটিং কেনেকৈ কৰিলে, ডাল কোন সময়ত কাটিব লাগিব, কাটিঙৰ কাৰণে কোনটো টাইমত, আগবেলা কোনটো সময়ত কাটিব লাগিব, পিছবেলা কোনটো সময়, সেই টাইমটো মই শিকাই দিওঁ, জানিব লাগিব। আৰু কাটিংটো কেনেকৈ বুজিব লাগিব, হাতৰ টিপইনটো কেনেকৈ ৰাখিব লাগিব। গ্ৰাফটিং কথা, গ্ৰাফটিংটো ইমান সহজ নাই, গ্ৰাফটিংটো শিকাই দিব পাৰোঁ। গ্ৰাফটিং মানে কি কওকচোন? ময়ো মানে এইটো বস্তু বিচাৰিছোঁ অকণমান। গ্ৰাফটিংটো হৈছে আপোনাৰ এটা গছত উন্নত জাতৰ এটা বস্তু আহি তাত জইন কৰি দিয়া, যিটো মানে কি আপেল আৰু আম এটা গছতে হয় নহয়, আপোনাৰ ভেৰাইটিটো মিলিব লাগিব, তেতিয়াহে ক্ৰছ হ'ব। মানে ফেমিলি গ্ৰুপটো মিলিব লাগিব। ফেমিলিটো মিলিলে তেতিয়া মানে আপোনাৰ ভেঁকুৰি গছ আপুনি বেঙেনা ল'ব পাৰে, বিলাহী ল'ব পাৰিব। এইবিলাক মানে ভেৰাইটি একে। টেঙা গছৰ লগত আকৌ মৌচুমী গছ হ'ব, হৈ যাব। ফেমিলি একে হ'ব লাগিব, টেঙা হ'ব লাগিব। এইটো গ্ৰাফটিঙৰ কথা শুনিছিলা যে? হয়, এইটো গ্ৰাফটিং হয় পুলি। এইটো হৈছে আপোনাৰ টেলিকামৰ গছ ইয়াৰ পৰা এডোখৰ। তাৰপিছতে এইটো উন্নত জাতৰ, এইটো আপোনাৰ লেঙেৰাই এইটো জইন কৰা হৈছে। এইটো দুটা মানে বেলেগ ধৰণৰ আম গছ, বেলেগ ধৰণৰ মানে বেলেগ ফেমিলিৰ আম গছ দুটা মিলাই পিনি। এইটো ডালৰ হয়, এইটো গুটি হয়। ডালৰ কাৰণে গ্ৰাফটিংটো সোনকালে মানুহে আজিকালি খাবলৈ বিচাৰেতো, মানে এইটো গুটিৰ পৰা হৈছে, এইটো ডাল লগাই দিয়ে। এইটো ভি বাৰ্ডিং, ভি টাইপত কাটি এইটো বস্তুটো ভৰাই দিয়া হয়। এইটো কাৰণে কি উৎপাদন বেছি হ'ব? উৎপাদন বেছি সোনকালে লাগিব, আপোনাৰ টাইমটো সোনকালে খাব পাৰিব, টাইমটো সোনকালে হ'ব। এইটো 1 বছৰতে লাগি যায়। এইবিলাক 1 বছৰতে লাগে। খালি আপোনাৰ প্ৰথম বছৰটো আগবিলাক ছিঙি দিব লাগে মাটি ৰোৱাৰ পিছত। এতিয়া গছটো ডাঙৰ হ'ব নে, নেক্সট বছৰ মানে
ধুনীয়াকৈ দিব আৰু ঠিক আছে এইটো যে কোনোবা যদি আপুনি এবাৰ ল'ব আহে এইটো কিমান টকাত আপুনি দিয়ে এইটো আপোনাৰ 80 পিছত পাই যাব বেছি হ'লে বাকী আপোনাৰ 120 এনেকৈ ল'ব হয় হয় 150 টকালৈকে ল'ব এইবিলাক মানে আপোনাৰ তাইলে মানে 80 পিছত পাই যাব আৰু বিভিন্ন ধৰণৰ যে গছ গছনিবোৰ আছে ইয়াৰ ৰেটবোৰ মানে মিনিমাম ৰেট কিমান হয় মিনিমাম ৰেট আপোনাৰ ফুলৰ ছিজনত হ'লে আপোনাৰ 10 টকা হয় আৰু এইবিলাক সৰু পুলি হ'লে 4-5 টকা এনেকুৱাত পাই যাব হয় এইটো কি গছ এইটো নেমু হয় ইলাচি নেমু এইটো ধৰিলে চলিটো ধৰিলে ইমান অকমান ধৰিছে কেনে ডালৰ হয় হয় এইটো কলম এটা ডাল ধৰা বুলি কয় ডাল ধৰি পেলাই এইটো কৰা হয় 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 সেইকাৰণে লাগিছে এইটো এইটো ৰেট কিমান হয় এইটো 120 এইটো 120 এইটো দলটো মানুহ লাভে আছে লাভ আছে হয় হয় লাগি আছে কোনোবা যদি ইয়াত আহিব আপোনাৰ কন্টেক্ট নাম্বাৰটো কওকচোন মোৰ কন্টেক্ট নাম্বাৰটো হৈছে 9864535060 ইয়াত অহা মেইন কাৰণ হৈছে আমাৰ অংশুমান দা কিৰণ দাৰ কথা কৈ থাকে অংশুমান দা আপুনি কিৰণ দা কেনেকে চিনি পায় কিৰণ দা আমি একে গাঁৱৰে আমাৰ ককাইদেউ হয় তেখেতক আমি সৰুৰ পৰা লগ পাইছোঁ সৰুৰ পৰা দেখিছোঁ আৰু তেখেতে খুব এজন কৰ্মোদ্যমী আৰু খুব এজন ব্যস্ত মানে খুব খালি যিকোনো কৃষি খেতি পথাৰে হওক তেখেতে প্ৰথম ইনিচিয়েলি আমাৰ গাঁৱত চাহ খেতি ক্ষেত্ৰত কাম কৰিছে তাৰপিছত তেখেতে ব্ৰইলাৰ ফাৰ্মিং কৰিলে তাৰপিছত তেখেতে নাৰ্চাৰী কৰিলে এনেকৈ মানে তেখেতে যিকোনো সদায় কৰ্মৰ লগতে জড়িত আৰু সকলোকে কৰ্মৰ এটা সুন্দৰ আদৰ্শ দেখুৱাই আহিছে আৰু হাতে কামে আৰু ছাকচেছ হৈ দেখুৱাইছে মানে আৰু এই আমাৰ গাঁৱৰে নহয় সমগ্ৰ অঞ্চলটোত তেখেত এজন খুবেই সকলোৱে চিনি পায় কিয়নো এই ক্ষেত্ৰৰ পৰা বহুত দূৰৰ পৰা মানুহ আহে নাৰ্চাৰী ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত ক'বলৈ গ'লে তেখেতে মানে নকৰিবলৈ নাই কৃষি পথাৰ খেতি ধান খেতি হওক ফিচাৰী ক্ষেত্ৰতো তেখেতে কাম কৰি আছে মৎস্য খেতি ক্ষেত্ৰত মুঠতে তেখেতে এজন খুব আদৰ্শ কৃষক বুলি ক'ব পাৰে কৃষক আৰু খুব কমাৰ্চিয়েলো এজন নাৰ্চাৰী হওক ব্ৰইলাৰ ফাৰ্মিং হওক খুব এজন আদৰ্শৱান ব্যক্তি আপুনি একজেক্ট লোকেশ্যনটো বুজাই দিয়কচোন আমাৰ ভিউৱাৰ্ছক হয় মোৰ গাঁওখন নাম হৈছে চেলেংচুক গাঁও কলিয়াপিনিৰ পৰা অলপ আহিব লাগিব আৰু কণ্টেক্ট নম্বৰটো হৈছে মোৰ 9864535060 কিৰণ গগৈ মোৰ নাম গগৈ হেচ নাৰ্চাৰী এখনো আপুনি সুধিলেই মানে পাই যাব আৰু লোকেশ্যনটো আপুনি গুগলত চালেও গগৈ হেচ নাৰ্চাৰী মানে গুগলত চাৰ্চ কৰিলে আপোনাৰ লোকেশ্যন দিয়া আছে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিছে তেওঁ ব্ৰইলাৰ ফাৰ্মো কৰিছে নাৰ্চাৰীও কৰিছে আপোনালোক যদি কিবা শিকিব আছে আপোনালোকে ইয়াত আহিব তেওঁৰ পৰা নলেজ গেইন কৰিব পাৰিব যদিহে ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ